আমাৰ ইমান ধুনীয়া সম্পৰ্কটো যে ভাঙি দিলা, তোমাৰ এনেকুৱা নালাগেনে যে বিদায় মুহূৰ্তটো অলপ ধুনীয়া কৰিব পৰা গ'লহেঁতেন? মানে কেনেকৈ এজন মানুহে তেওঁ কৰা প্ৰতিটো প্ৰমিছ মিনিটতে পাহৰি গ'ল, প্ৰতিটো স্মৃতি পাহৰি গ'ল, একেলগে পাৰ কৰা সুখ দুখৰ দিনবোৰ পাহৰি গ'ল। তুমিতো মোক তোমাৰ পৃথিৱী কৈছিলা, তেনেহ'লে তোমাৰ এনেকুৱা নালাগিলনে যোৱাৰ সময়ত নিজৰ পৃথিৱীখনক ভালকৈ গুড বাই বুলিয়ে কৈ যাওঁ, মাত্ৰ এৰি গুচি গ'লা? এনেকুৱা এটা অৱস্থাত এৰি গ'লা য'ত চাৰিওফালে অন্ধকাৰে অন্ধকাৰ। তোমাক মই ইমান বেছি ভাল পালোঁ, তুমি মোৰ বাবে অলপমানো নাভাবিলা। যিজন ব্যক্তিৰ সৈতে তুমি হাঁহিলা কান্দিলা, সুখ দুখৰ সময়ত এজনে আনজনৰ লগত থাকিলা, এইজনক এৰি যোৱাৰ সময়ত ভালকৈ গুড বাই বুলি ক'ব পাৰিলাহেঁতেন।